Question number 1. Who was the leader of the 1857 revolt in Assam? অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মনিৰাম দেৱান। Question number 2. Which dance is associated with Ali Ai Ligang festival? কোনটো নৃত্য আলি আই লিগাং উৎসৱৰ সৈতে সম্পৰ্কিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি গুমৰাগ। Question number 3. Guru Granth Sahib is the holy book of which religion? Guru Granth Sahib কোন ধৰ্মৰ পবিত্ৰ গ্ৰন্থ? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ শিখ ধৰ্ম। Question number 4. Who had conferred Gopinath Bordoloi with the title লোকপ্ৰিয়? গোপীনাথ বৰদলৈ কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ জয়ৰাম দাস দৌলতৰাম। Question number 5. How many articles are there in Constitution of India at present? বৰ্তমান ভাৰতৰ সংবিধানত কিমানটা অনুচ্ছেদ আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 448। 448টা অনুচ্ছেদ আছে। Question number 6. Who was the first Assamese Chief Justice of Supreme Court? উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰঞ্জন গগৈ। Question number 7. When was G20 established? G20 কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1999। Question number 8. Who is called the father of economics? কাক অৰ্থনীতিৰ জনক বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি আডাম স্মিথ। Question number 9. Kota city is situated on the bank of which river? কোটা চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি চম্বল। Question number 10. The Rainforest Research Institute of Assam is located in? বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান অসমৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি যোৰহাট। Question number 11. The second Burmese invasion took place in? মানৰ দ্বিতীয় আক্ৰমণ সংঘটিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 1819 চনত। Question number 12. Who was the first deputy speaker of Lok Sabha? লোকসভাৰ প্ৰথম উপাধ্যক্ষ কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি এম.এ. আয়াংগাৰ। Question number 13. Ayodhya is situated on the banks of which river? অযোধ্যা কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি সৰজু। Question number 14. Who was the founder of Forward Bloc Party? Forward Bloc দলৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি সুভাষ চন্দ্ৰ বোস। Question number 15. In which year the British stopped slavery in Assam? কোন চনত ব্ৰিটিছে অসমত দাস প্ৰথা বন্ধ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 1843। Question number 16. Where is Meenakshi temple situated? মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মাদুৰাই।
Question number 17. How many Borgits did Madhavdeva compose? Madhavdeva কেইটা বৰগীত ৰচনা কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 191 191টা বৰগীত ৰচনা কৰিছিল। Question number 18. When did the Second World War end? দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সমাপ্ত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 1945 1945 চনত। Question number 19. As per 2011 census, which one is the most densely populated union territory of India? 2011 চনৰ লোকপিয়ল অনুসৰি কোনটো ভাৰতৰ আটাইতকৈ ঘন বসতিপূৰ্ণ কেন্দ্ৰীয় শাসিত অঞ্চল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ দিল্লী। Question number 20. Which person is named after India's largest hockey stadium? ভাৰতৰ সৰ্ববৃহৎ হকী ষ্টেডিয়ামখন কোনজন ব্যক্তিৰ নামেৰে ৰখা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি বিৰছা মুণ্ডা। Question number 21. Who is the first person in India to take COVID-19 vaccine? COVID-19 ভ্যাকচিন লোৱা ভাৰতৰ প্ৰথম ব্যক্তি কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মনীষ কুমাৰ। Question number 22. Where is the Netaji Subhash Chandra Bose International Airport located? Where is the Netaji Subhash Chandra Bose International Airport located? নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি কলকাতা। Question number 23. Which Mughal ruler built the Peacock Throne? কোন মোগল শাসকে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি শাহজাহান। Question number 24. Which country is the largest producer of solar energy? কোনখন দেশ সৌৰ শক্তিৰ বৃহৎ উৎপাদক? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ চীন। Question number 25. What is the Vedic name of Ravi River? ৰবি নদীৰ বৈদিক নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি পুৰুষনী। Question number 26. When was the foundation stone of Sri Ram Janmabhoomi Temple laid? Sri Ram Janmabhoomi মন্দিৰৰ আধাৰশিলা কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 5 August 2020. Question number 27. What is the height of Ayodhya Ram Temple? অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 161 feet. Question number 28. Who was the first vice chancellor of the Guwahati University? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি কৃষ্ণকান্ত সন্দিকৈ। Question number 29. What is the capital of New Zealand? নিউজিলেণ্ডৰ ৰাজধানী কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি ৱেলিংটন। Question number 30. What is the currency of Germany? জাৰ্মানীৰ মুদ্ৰা কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ইউৰো।